হয় নমস্কাৰ, মই পেঞ্চি খুঞ্চ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এটা লগ ব্লগলৈ। আজিৰ পৰা আমাৰ নামঘৰত ভাগৱত পাঠ 7 দিনীয়া অনুষ্ঠিত কৰা হৈছে। আজি আমি প্ৰচেছনত আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো বেলেগে কৰি দিয়াহে সেইকাৰণে তেনেকুৱা হৈছে নাজানো, আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু সম্পূৰ্ণ ভিডিঅ'টো দিবলৈ আপোনালোকক চেষ্টা কৰিম। ভাগৱত পাঠ নিয়াৰ লগে লগে মানে সকলোৱে আদৰিবলৈতো লাগে ন, সেইকাৰণে সকলোৰে ঘৰৰ আগে আগে সেৱা আগবঢ়াইছে আৰু আমিও আগবঢ়াইছোঁ। এয়া হৈছে পদূলিৰ বৰনামঘৰৰ আগফালে আদৰিছে। এতিয়া 7 পাক নামঘৰৰ গোটেই বাউণ্ডেৰীটো ঘূৰিব আৰু এয়া গায়ন বায়ন আকৌ আমাৰ ঘৰৰ ওচৰৰ মানে ভাইটিসকলক এজন ছাৰে আহি শিকাইছিলে। তাৰ পাছত সিহঁতি বজাইছে, এফালে গান গাই আছে, হৰিনাম গাই আছে। এয়া এতিয়া সোমাব আৰু সেইফালে মাইনাহঁত বহি আছে। এই সময়টোত ইমান মনবোৰ ভাল লাগে নহয়, একদমেই আপোনালোকে চাব ভিডিঅ'টো মাজত ৰৈ তাৰ মাজতে আমাৰ সকলোৰে মৰমৰ হিয়াৰ মথুৰ জুবিন দাকো দেখালোঁ আৰু এইফালে নাম প্ৰসংগ কৰিছে। ভিডিঅ'টো ধুনীয়াকৈ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু 7 দিন আপোনালোকক মই ডেইলি ভ্লগ দি যাম। আপোনালোকে চাব আৰু মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।